কলা হৈ গৈছে জ্বলি কেনে। হেল্ল' এভৰিৱান, আজি ভাবিছোঁ আপোনালোকৰ ওচৰত গধূলিৰ টাইমখিনি শ্বেয়াৰ কৰোঁ। তো গধূলি টাইমত মানে এইমাত্ৰ গাটো ধুই আহিলোঁ। দিনত মানে বহুত কাম বন থাকেতো, সেইকাৰণে ভিডিঅ' কৰিবই নাপাওঁ। আৰু গধূলি হৈছে যাতে এতিয়া ইফতাৰৰ টাইমো হৈছে, ইফতাৰৰ অলপমান যোগাৰ কৰিছোঁ। মই ইয়াতে কুকাৰত দিছোঁ বুট খেন্তিও বইল হ'ব দিছোঁ, আৰু কিবা কিবি মানে ৰুটি বনোৱা গৈছে, ৰুটি বনালোঁ আৰু পকৰি বনাইছোঁ। তো সেইখিনি মই ৰেকৰ্ড কৰিব পাহৰি গৈছোঁ। তো এতিয়া মই আপোনালোকক দেখাই আছোঁ। এতিয়া মানে মই গাখীৰটো গৰম কৰি লওঁ। তাৰপিছত এইখিনি মই গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত আৰু কিবা এটা বস্তু বনাম ভাবিলোঁ, আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিম। সেইখিনি বনোৱাটো ৰেকৰ্ড কৰিবই নোৱাৰিলোঁ। তো আজি মই মানে এইবিলাক কমলাবিলাক মানে ফল মূলবিলাক বেয়াই হৈ যাব, তাতকৈ মই ভাবিছোঁ আজি এটা ইউনিক ৰেচিপি টাইপো আৰু সেয়ে বনাম বুলি ভাবিছোঁ। চাই থাকিব। এই দেখিছে ন কমলাত আজি নিমখ আৰু জলকীয়া সানি কেনে খাম বুলি ভাবিছোঁ। আপোনালোকেও চাব বাৰু। আজি মোৰ ৰজা ৰখা নাই, গাটো অলপমান বেয়া লাগি আছে। তাৰপিছত ইয়াতে দিছোঁ মই নিমখ আৰু জলকীয়া দি দিছোঁ। জলকীয়া অলপমান বেছি দিছোঁ, মানে আজি মানে অলপমান টেঙাও খাবলৈ মন যায় আছে মোৰ। আৰু হাজবেণ্ডেও ক'লে কমলা খান্দি জ্বালাৰ গুড়া আৰু বোলে নিমখেদি খাব, আৰু ময়ো নাভাবাকৈ বনাব আহিলোঁ দে। বেয়াও হৈছে, হয়নে নহয়? এইটো মই থৈ লৈ কেনে দেখিছেনে কিমান ৰঙা হৈছে, ৰাঙা। তো মই এবাৰ খাই কেনে আপোনালোকক দেখাই দিওঁ কেনেকৈ খাব লাগে। বহুত জ্বালা, একেবাৰে ভাল লগা নাই। কমলাটো অলপমান টেঙা হ'ব লাগিছিল। গাইজ বহুত জ্বালা। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ। তো মই মানে বিচাৰোঁ মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু ছাপোৰ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মন যাব আকৌ ভাল ভিডিঅ' বনাবৰ কাৰণে। তো আজিৰ কাৰণে বাই। ৰ'ব বাই নহয়, ৰ'ব মানে চবখিনি দেখালোঁ যাতে একেলগে চাহটো বনাব আছে, চাহটো বনাও দেখাই লওঁ আপোনালোকক। তাৰপিছত মই তেতিয়া বাৰু ভাবিলোঁ বুটখিনি কুকাৰত বহাই দিছোঁ, হুইচেল কিয় মৰা নাই এতিয়াও। চাওক যেনে সেইপিনে ভাপ লৈ আছে, সেইপিনে ভাপ লৈ থকা দেখা পায়, হুইচেলটো মৰা নাই। তাৰপিছত গাখীৰো পাগ উঠিল, এতিয়া গাখীৰো নুমাবাৰ হ'ল। তাৰপিছত গাখীৰেদি চাহ বনাবাৰ হ'ল। তো এইটো গায়ো অফ কৰি দিলোঁ। সেই দেখিছে না, এতিয়া মাত দিছোঁ কুকাৰে। কেতিয়াবা আকৌ কিয় হুইচেল যাব, ভাপ লৈ আছে। তাৰপিছত কাটিলোঁ আপেল 2 পিচ, যিহেতু আমি 2জন মানুহ। সেইকেইদিন বোৱা আছিল, গুচি গ'ল কালি। বহুত বেয়া লাগিছিল। এতিয়া একলা আছোঁ, এনেও একলাই মানুহ, থাকিবই লাগিব একলাই ভাই, হয়নে নহয়? তাৰপিছত বহাই দিলোঁ, এয়া চাহৰ বাৰী আহিছে। সেনে পাগ উঠিলেকে ইমান পাতছে। ৰখাই হুইচেলটো দেখছে না, কুকাৰে মাতি আছে। চাহখিনি বনাই লওঁ ৰ, বাপাৰে তকো নুমে আছোঁ। 5টা 6টামান যা হুইচেল, তেতিয়া সিজিব। আগে চাহখিনি নুমি লওঁ। এই আৰু মাতিলেকে দেখছে নে নাই? মই আৰু যা হুইচেল যা, 5টামান আগে সিজ। তো গাইজ আজিৰ কাৰণে বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, তেতিয়া আকৌ মন যাব ভিডিঅ' বনাবৰ কাৰণে। তো আজিৰ কাৰণে বাই।
আপোনালোকক বাই বাই দিছিলোঁ ন মই বাই বাই দিয়াৰ পিছত মোৰ লগত এটা ঘটনা ঘটি গ'ল এই আজান দিব আৰু ইফতাৰৰ টাইম আছে মই যেন বুটখিনিতে বহিছিলোঁ তেতিয়াৰ পৰা বৰ দম দি আছিলোঁ ন কুকাৰে কি কৰিছে ন গোটাই পুৰা লাগি গৈছে চব সেই চাওক ৰ'বচোন ভালকৈ দেখাই দিওঁ সেই দেখিছেনে ক'লা হৈ গৈছে জ্বলি কেনে এতিয়া মোক বেয়া গালি দিব দেখিছেনে কি হ'ল মোৰ ভিডিঅ' কৰাতে ইমান বুটখিনি জ্বলি গৈছে আপোনালোকৰ যদি লাইক নকৰে আৰু বেয়া লাগব মোৰ